everyone, কি খবৰ? গুড মৰ্নিং। ইয়াক স্কুলত থৈ আহিছোঁ দেই। এতিয়া স্কুলত থোৱা নাই, বাছত উঠাই থৈ আহিছোঁ। বাছত উঠাই থৈ এতিয়া আহি ঘুমাইছোঁহি আৰু ঘৰ। আৰু আহিয়ে আপোনালোকক ফুলকেইজোপা দেখাই ল'লোঁ। ফুলকেইজোপা ইমান ধুনীয়াকৈ ফুলি আছে, গতিকে ৰাতিপুৱা সময়ত ভাল লাগে ফুলকেইজোপা দেখি। আৰু চাহ তাহ খাই লওঁ এতিয়া, আৰু কামো বহুত আছে। আপোনালোকক মাজে মাজে লগ পাই থাকিম। কাপোৰ অলপ আছে ইয়াৰ ভাগৰ কাপোৰ অলপ এই বাল্টিত লৈ আহিছোঁ। কাপোৰখিনি মেলি লওঁ এতিয়া বাহিৰত। এতিয়া আহিলোঁ পাকঘৰলৈ আহিলোঁ আৰু ভাবিলোঁ চাহ অকণ খাই লওঁ। আৰু এইখিনি মই তিয়াই ৰাখিছোঁ। এতিয়া পাকঘৰলৈ আহিলোঁ যেতিয়া চাহ অকণ খাই লওঁ। ৰাতিপুৱা চাহ অকণ খাই লৈ কামকেইটা কৰিবলৈ ভাল লাগে। আৰু ভাবিছোঁ ৰেগুলাৰ ব্লগবোৰ বনাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকেও চাইছে আৰু আগতকৈ চাইছে মোৰ ভিডিঅ'খিনি, সেইকাৰণে ভাল লাগিছে। আৰু মোৰ 900 ছাবস্ক্ৰাইবাৰ 900 ছাবস্ক্ৰাইবাৰ হ'ল। আৰু বহুত বহুত ধন্যবাদ আপোনালোকক, বহুত ধন্যবাদ। আৰু 1K হ'বলৈ কিজানি আৰু অকণমান বাকী, আৰু 900 হ'লেই, আৰু 1K হ'বলৈ অকণমান বাকী। গতিকে আপোনালোকে সোনকালে 1K কৰি দিয়ক আৰু দেই। 1K হোৱাৰ পিছত সৰুকৈ চেলিব্ৰেট এটা কৰিম বুলি ভাবিছোঁ, আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম। আৰু সেয়াই আৰু ভাবিছোঁ, মানে কি হ'ল, আগতে মোৰ ভিউজ ইমান বেছি নাপাওঁ। গতিকে আজিকালি আগতকৈ 1% বাঢ়িছে, আৰু 1% বাঢ়িছে বুলি ক'ব লাগিব। গতিকে আপোনালোকে কিজানি চাই ভাল পাইছে চাগে, সেইকাৰণে চাইছে আৰু ভিডিঅ'খিনি। ৰেগুলাৰ কৰিবলৈ মই চেষ্টা কৰিম। ভিডিঅ'খিনি ৰেগুলাৰ মই যিখিনি কৰি থাকোঁ ডেইলি ৰুটিনত, ডেইলি লাইফত সেইখিনি শ্বেয়াৰ কৰিম। আৰু ভিডিঅ' কৰোঁতেও বহুত সময় লাগে আকৌ। যিসকলে কৰে তেওঁলোকে জানে বাৰু। যিসকলে ইউটিউব চেনেল আছে বা যিসকলে ভিডিঅ' আপলোড কৰে তেওঁলোকে জানে, ভিডিঅ' এটা বনাই ভিডিঅ'টো ৰেকৰ্ডিং কৰি পেলাই নি আকৌ আপলোড কৰালৈকে বহুত মানে সময়, বহুত কষ্টটো থাকেই বাৰু, সময়ো জড়িত থাকে বহুত সময়। আৰু আমি যিহেতুকে ৰান্ধনী মানুহ, আৰু আমি ৰান্ধনী মানুহ জানেই, আৰু ৰান্ধনী মানুহৰ কাম কি, ঘৰতে মানে কি আৰু ৰাতিপুৱা শুই উঠিব পৰা ৰাতি শোৱালৈকে ব্যস্তই থাকিব লাগে আমি ৰান্ধনী মানুহখিনিয়ে। ঘৰ চফা কৰাৰ পৰা ধৰি, খোৱা বোৱাৰ পৰা ধৰি, ঘৰ চফা কৰা, ল'ৰা ছোৱালী, হাজবেণ্ড, তাৰ মাজতে ভিডিঅ' কৰিবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'টো মই খুলিছিলোঁ লকডাউনতে দেই। লকডাউনতে বেলেগ আমনি পাইছিলোঁ সেই সময়ছোৱাত, সেইকাৰণে মই ইউটিউব চেনেলটো খুলিছিলোঁ। আৰু তেনেকৈ গ্ৰ' কৰা নাছিলে। আৰু এতিয়া গৈ গৈ লকডাউনৰ পৰা গৈ এতিয়া 900 হৈছেগৈ। আপোনালোকৰ আশীৰ্বাদত বুলিয়ে ক'ব লাগিব। বহুত ধন্যবাদ। আৰু যিসকলে ভিডিঅ' চাই পেলাই নি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। 1K হ'বলৈ অকণমান বাকী, আৰু সোনকালে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। সেয়াই আৰু তেনেহ'লে এতিয়া চাহকাপ খাই লওঁ, আৰু তেনেকেই কথা পাতি থাকিম আৰু অলপকৈ আপোনালোকৰ লগত। আৰু আপোনালোকৰ মন্তব্যবোৰ মোৰ কমেণ্টত জনাব। আপোনালোকৰ যি মন্তব্য আছে মোক লৈ, বা যিখিনি চিন্তাধাৰা আছে, বা যিখিনি ভিডিঅ'টোক লৈ আপোনালোকৰ যি চিন্তাধাৰা, সেইখিনি মোৰ লগত শ্বেয়াৰ কৰিব কমেণ্টত। তলত কমেণ্ট কৰিব আকৌ দেই, নাপাহৰিব। মোক কমেণ্ট কৰিলে ভাল লাগে, মই আগতেও কৈছোঁ আপোনালোকক। আৰু সেয়ে তেনেহ'লে লাগি যাওঁ আজি কামত। হেনা কৰিম বুলি কৈছিলোঁ যে হেনাটো কৰিব লাগিব, যিহেতু বতৰটো বেলেগ বেয়া। গুলি থৈছোঁ যেতিয়া হেনাটো কৰিম বুলি ভাবিছোঁ। আৰু লগ পাই আছোঁ এনেধৰণে আপোনালোকক। এতিয়া অলপমান হেনা লগাই লৈছোঁ, কৈছিলোঁ যে লগাম বুলি, লগাই লওঁ হেনা অলপ। আৰু বতৰটো অকণমান ফৰকাল কৰিছে বাৰু, এইখিনি লগাই লৈছোঁ। বেছি ঢিলা হ'ল, মানে বৈ আহিব নি ঠিক নাই। আৰু সেয়ে এনেকৈ লগাই লওঁ গোটেই চুলিখিনিত এনেধৰণে লগাই লওঁ। আৰু সিমানতে ভাবিছোঁ আজি ব্লগটো আৰু শেষ কৰি দিওঁ, কিনো দেখাম আৰু
মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে, মোৰ অকণমান ৰাতিপুৱাৰ ব্লগটো চাই কেনেকুৱা পালে জনাব। যদি ভাল লাগিলে লাইক কমেণ্ট কৰিব দেই, লাইক কমেণ্ট আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইকেইটা কৰি দিব আৰু তেনেহ'লে আজিলৈ আহিছোঁ। পুনৰ লগ পাম অন্য এটি নতুন ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে বাই।